Good morning everyone. মাইনা ব্লগছ আসামলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। এতিয়া মই এইটো ৰূপত আছোঁ, অকমান ওলাই যাম। এয়া মই ৰেডি হৈ গ'লোঁ। এতিয়া মোৰ লগত আছে ভণ্টিয়ে মই এতিয়া ওলাই যাম। দোকানৰ পৰা দুটামান বস্তু ল'বলগীয়াও আছে। আৰু কি কৰিম আপোনালোকক দেখাই থাকিম, বলক ভিডিঅ'টো চাওঁ। ঘৰতে সোমাই থাকি অকমান বেয়াও লাগে, সেইকাৰণে দিনটোত কাম বন আজৰি কৰি মেলি অকমান সন্ধিয়া টাইমত ওলাই যাওঁ কেতিয়াবা। এয়া তলা মৰা হৈ গ'ল ৰুম। এতিয়া দুইজনী লাহে ওলাই যাম। এতিয়া তলা মাৰি ৰেডি হৈ গ'ল আমি দুইজনী। এতিয়া লাহে ওলাই যাম। বিশেষ একো বজাৰ নাই। ল'ৰাটো ভাগৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো অকণমান কমিছে, তাৰে 2-এটামান বজাৰ কৰিবলৈ যাওঁ। আৰু মোৰো 2খনমান কাপোৰ ল'ব লগা আছে, সেইটোকে কৰিবলৈ যাওঁ। ৰাতিপুৱা ভাত পানী সোনকালে নহয়, সেইকাৰণে তালৈ ব্ৰেকফাষ্ট আমি কিবা কানি খুৱাওঁ, সেইকাৰণে সেইটো ইম্পৰ্টেণ্ট হয়। এয়া ৰাস্তাৰ ওপৰত উঠিলোঁ। আমাৰ ৰাস্তা ইমান ধুনীয়া ৰাস্তা, কিন্তু ধুনীয়া হ'লেও এটা বেয়া কাৰণ এটা আছে। ইয়াতে বহুত বাইক আৰু গাড়ী স্পীডত চলায়। ল'ৰা ছোৱালী ওলাই যাবই নোৱাৰি, ইমান স্পীডত যায় কাৰণে অকণমান ভয়ো লাগে ল'ৰাটোক উলিয়াই আনিবলৈ। এয়া আমি দোকান পালোহি। এতিয়া ইয়াতে অকণমান সময় ৰৈ আমি ল'ৰাটোৰ খোৱা বোৱা বস্তু আনিবলৈ যাওঁ। আৰু এয়া কাপোৰৰ দোকানত সোমালোঁ দুইজনী। এতিয়া মোলৈ 2খনমান কাপোৰ ল'ব লগা আছিলে, সেইখনে ল'ম। কাপোৰ লোৱা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাম। এয়া বজাৰৰ পৰা আহি আমি ঘৰত সোমালোহি। এতিয়া দুইজনী ফ্ৰেছ হৈ চাহ একাপ খাই আমি ভাতৰ যোগাৰ কৰিম। দিনটোত বহুত ব্যস্ততাৰ মাজেৰে পাৰ হ'বলগীয়া হয়। এগৰাকী মাতৃৰ দায়িত্ব কিমান আছে আপোনালোকে জানেই। নিজক কেয়াৰ ল'বলৈ সময় নাপায়, তথাপিও যত্ন কৰোঁ সিটো কাম বন কৰি মেলি অকণমান নিজে ৰেষ্টত থাকিবলৈ। এতিয়া আকৌ ভাত বনাবলৈ হ'লেই। এতিয়া অকণমান ফ্ৰেছ কৰি ল'ৰাটোক আনিলোগৈ। ল'ৰাটো আইতাকৰ লগত আছিলে। তাৰপিছত এতিয়া আমি চাহ খোৱা পৰ্ব। চাহ খাই আছোঁ। চাহ খাই ল'ৰাটোক পঢ়োৱা দায়িত্ব অলপ আছে। মাংসটো আহি পোৱাহি নাই, আমি কিবালোঁ। তাৰপিছত এতিয়া চাহকাপ খাই ল'ৰাটোৰ লগত অকণমান লাগি, তাৰপিছত কাইলৈ দেওবাৰ, তাৰপিছত আৰু হোমৱৰ্ক নাই আজি। ভণ্টি ইয়াতে থাকিব আমাৰ লগতে। তাৰপিছত কাইলৈ ৰাতিপুৱা আকৌ দুইজনী ওলাই যাব লাগিব, হয় নহয়? নকৰিবা আকৌ দেখোন। মই জলপানকে খাইছোঁ আৰু ৰাইচ অকল। তোৰ আৰু জলপান ৰাতি জলপান খাইছে এজনী। লাল চাহ একাপ খালে বহুত ভাল লাগে। মই জলপান খাইছোঁ। শুই উঠি লাল চাহ একাপ, তাৰপিছত ক'ৰবাৰ পৰা আহি লাল চাহ একাপ, বহুত ভাল লাগে। গাখীৰ চাহ বৰকৈ নাখাওঁ, অকণমান গেছৰ প্ৰব্লেম হয়, সেইকাৰণে আমি লাল চাহকে খাওঁ। কেতিয়াবাহে বনাই খাওঁ আৰু। ৰাইজসকল আমাৰ ভিডিঅ'কেইটা চাই ভাল পাইছে নাই? পালে আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, কৈ দিয়া আকৌ। ছাবস্ক্ৰাইবো কৰি দিব আৰু আপোনালোকে নকয়। পইচা নেজানো নহয়, কৰিব আকৌ। এজনে একদম বেয়া পাই কৈছে ছাবস্ক্ৰাইব নকৰে বুলি। কৰিব, হয় নহয়? ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো আৰু চাব আকৌ দেই, ফাটি কাটি নাচাব আৰু এজনী কলৈ গ'ল কৈ দিয়াচোন। আমাৰ তৰা কলৈ গ'ল কৈ দিয়া। ঢকুৱালৈ গ'ল। তাই আহিলে ভিডিঅ'ত ওলাব আৰু, এইকেইদিন দেখা পোৱা নাই। কাইলৈ আহিব নি? বাৰু, এয়া আমাৰ বেটাই উৎপাত কৰি আছে। এতিয়া আমাক চাহ খোৱা দেখি পেলাই চাহ খাম কৰি কান্দিছে। এতিয়া তালৈ অকণমান কিবা এটা যোগাৰ কৰোঁ। তুমি খোৱা আকৌ। নেলাগে।
তুমি খাবানে? খাওঁ। তাক গৰম পানী এগিলাচ দি দিয়াচোন ভণ্টি। গৰম পানী খাবা নি? এই ফ্লাক্সত আছে যা। চাহকাপ দে, চাহকাপ। চাহ খাবানে? চাহ খাম। চাহ নাখাই গৰম পানী খোৱা দেখা। চাহ। গৰম পানী খাবা নাই? চাহ খাম। গৰম পানী কাপ খাই দিয়া। এতিয়া কামত লাগোঁ। এতিয়া বনাম আমি হাঁহ মাংস। আগৰ ভিডিঅ'টোত হাঁহ মাংসৰ ৰেচিপি দিয়া হৈছে, আপোনালোকে চাব পাৰিব। এয়া মাংস আজি অলপ অলপ দেখুৱাম, ভালকৈ নেদেখুৱাওঁ আৰু। এয়া কেৰাহী গৰম হ'ল। এইফালে আজি কিন্তু একদম চিম্পুলকৈ বনোৱা হ'ব, মছলা ইমান দিয়া নহ'ব। এয়া হৈছে আদা নহৰু। মছলা যিহেতু খায়ে থকা হয় মাংস আনিলে, সেইকাৰণে ইমান মছলা খায়ো ভাল নাপাওঁ। সেইকাৰণে মই চিম্পুলকৈ আজি হাঁহ মাংসটো বনাম। এতিয়া সময় 7টা বাজিছেহে। আমি সোনকালে বনাইছোঁ আজি। সোনকালে বনাই মেলি আজৰি হ'লে ল'ৰাটোক খুৱাই বোৱাইও সোনকালে আজৰি হ'ব। তেতিয়া ল'ৰাটোৰ লগত অকণমান সময় বহিব পাৰিম। বনাইছে বৈ চাই লগাই কোনে কোনে হাঁহ মাংস খাই ভাল পায় আপোনালোকে আহক আমাৰ ঘৰলৈ। খানা ৰেডি হৈ আছে, মছলামুক্ত খানা, হেল্ডি খানা। আমি মছলা খাই বেয়া পোৱা মানুহ, আহক কোনে কোনে ভাল পায়। এইফালে ভণ্টিয়ে জোকাই আছে ৰান্ধনীয়ে ভাগত নেপায় বুলি। কথাটো মিছাও নহয় বাৰু। মাৰো এনেকুৱা হয় নেকি? নহয়। এতিয়া মাংসটো কি হ'ব? এয়া ল'ৰা কিমান উৎপাত কৰি থাকে, মুঠতে ভিডিঅ'ত কথা ক'বলৈ অকণমান দিগদাৰ হয়। ইমানেই চিঞৰ বাখৰ কৰি থাকে। কি হ'ব, উপায় নাই আৰু, তাৰ মাজতে চলিব লাগিব। এয়া মাংস ভাজি আছোঁ। এইফালে অকণমান বহিলোঁ, কঁকাল বিষাই গৈছে থিয় হৈ বনাই বনাই। আগতে ৰেচিপি দিলোঁ যে, সেইকাৰণে আপোনালোকক আজি ভালকৈ দেখুওৱা হোৱা নাই। হাঁহৰ মাংসৰ ৰেচিপি দিয়া হৈছে আগৰ ভিডিঅ'টোত, আপোনালোকে চাব। তাৰপিছত এতিয়া ভাত খাই পেলাই শুই দিম আৰু। তাৰপিছত আকৌ আজিৰ সাজটো হ'ব হাঁহৰ মাংস গ্ৰেভি, তাৰপিছত দালি আৰু কি হ'ব, দালি বইল মানে নেমু চেপি খাম। তাৰপিছত মাংসখন কি হ'ব, গ্ৰেভি হ'ব। ইমান পানী নিদিওঁ। পাৰিলে আজি দালি অকণ বনাইছোঁ, সেইটোকে খাই দিম আৰু দুইটা। খাবলৈ মন আছে যদি আহক, আমি খুৱাম। চুলিৰ ৰূপ কি হয়? এয়া মাংস ৰেডি হৈ গ'ল, আপোনালোকে আহক আজিৰ সাজটো একেলগে খাওঁ। বাই বাই।